তুমিনো কি কৰি খাইছা আমাৰো চৰকাৰী চাকৰি চাকৰি আজি আছে কাইলৈ শেষ হৈ যাব চা কিন্তু ভাওনা শান্তি বিয়া এইবিলাক বছে বছে আহি থাকিবা আমি কৰি যাম চা বেয়া দিনত তই চাবি আৰু মোহন ইচকে আছে বা কেইখন আহিছে এখনে কথা পাতিছে এখন আহিছে তোৰ মোৰতো লখিমপুৰ কুকুৰাঝাৰ বঙাইগাঁও মাজুলী যোৰহাট শিৱসাগৰ গোটেই সোপা ফিক্স ইয়াৰ পৰা মানে এতিয়ালৈকে ফোন চোন একোৱে নাহিছে মানে এজন সভাপতি আছে তেখেতক যদি মই অকমান ৰিকুৱেষ্ট কৰিছো তেখেতৰ লগতে বছৰটো গুচি যাম আৰু ধৰ আকৌ মানুহজনক কওঁ কবি ঠিক আছে এইবোৰ কৰিব পাৰিলে ভাল দেচোন সভাপতি চাইবা আখত মোকো লৈ যাবাচোন মাৰিম অকলে যাবি ময়ো অকলে যাম মোকো আপোনাৰ লগতে লৈ যাওকচোন চা নহয় তই গৈ কি কৰিবি মই আপুনি যে আখত পোৱা জমাব মানুহবিলাকেতো হাঁহিব চা তেতিয়া মানুহবিলাকৰ মুখ শুকাই যাব এই যে আপুনি মুখ শুকুৱাই দিছে মই এক্সট্ৰাকে চাহ খোৱাকে মানুহৰ মুখ তিয়াই যাম চা আপুনি হহুৱাইছে মানুহৰ মুখ শুকাইছে মই তিয়াইছো আপুনি শুকুৱাইছে মই তিয়াইছো আপুনি শুকুৱাইছে মই তিয়াই যাম চা এ মজা এইখন ৰিলেশ্যন বিলাক ক্লিয়াৰ হলি নে নাই এখন বহুত পিটিকেল আছে চা পিটিকিকেল নহয় টিপিকিকেল নহয় ক্ৰিটিকেল ৰিলেশ্যন বিলাক মই আজিহে টেপচা কৰিব পাৰিছো সেই ৰিলেশ্যনটোৱে অভিনয়ৰ মেইন বস্তু যদি চৰিত্ৰৰ মাজৰ ৰিলেশ্যনটো তই কেপচাৰ কৰিব পাৰ তেতিয়া তোৰ কেমেষ্ট্ৰিটো ওলাব কেমেষ্ট্ৰিটো ওলোৱা মানে তোৰ অভিনয় প্ৰাণৱন্ত হৈ উঠিব এতিয়া কথাটো হ'ল যে কংস এজন অহংকাৰী ৰজা তেওঁৰ ভনীয়েক হ'ল দৈৱকীৰ গিৰিয়েক হ'ল বাসুদেৱ এই বাসুদেৱ এতিয়া কথাটো হ'ল তেওঁলোকৰ অষ্টম সন্তানে মানে আকাশবাণীত পাইছিল তেওঁলোকৰ অষ্টম সন্তানে কংসক এদিন হত্যা কৰিব ঘৰতে কাজিয়া চা ঘৰতে কাজিয়া আৰু যে অষ্টম সন্তান বুলি কৈছে বাকী কেইটা সন্তান জন্ম নহলে নেকি চা বাকী কেইটা কেছটো তই খুচৰি থাকিব নালাগে নহয় নাট ভাগ মূল কৃষ্ণক লৈহে সেই অষ্টম সন্তানৰ নাম আকৌ কৃষ্ণ এই যে কংস তাৰ মোমাইক হ'ল নে কেনেকে হ'ল মানে ভনী জোৱাইক ঘৈণীয়েক পিতেক মোমাইক হ'ল কংস এতিয়া কথাটো হ'ল এই যে মাৰি পেলাব বুলি ক'লে কংসই গম পালে কংসইতো পুতেকটোক মাৰি পেলাব কৃষ্ণক সেইকাৰণে কি কৰিলে ৰাতি গৈ নন্দৰ ঘৰত থৈ আহিলেগে নন্দৰ ঘৰত থৈ আহিছে কোনে থৈ আহিছে চা দৈৱকীয়ে বাসুদেৱ মানে মোমায়েক ভনীয়েক গিয়াকে নহয় তই মোক খেলি মেলি নকৰিবি মই বুজোৱাটো বুজ তই মানে কথাটো হ'ল যে দৈৱকী বাসুদেৱ মোমায়েকে কৃষ্ণক মাৰিব বুলি অষ্টম সন্তান নন্দৰ ঘৰত থৈ দিলেগে নন্দ হ'ল গোকুলৰ ৰজা গম পালি মানে ভনীয়েকৰ গিয়াকে থৈ আহিলে গোকুলত থৈ আহিছে নন্দ মানে নন্দ কোন আছে চা নন্দ কৃষ্ণৰ বাপেক আচ্ছা কৃষ্ণৰ বাপেক আছে আৰু মানে কোনে থৈ আহিছে বাসুদেৱ কৃষ্ণ কোন আছে বাপেক নন্দ কোন আছে মানে নন্দ তুলনীয়া বাপেক আৰু বাসুদেৱ মানে নিজৰ বাপেক জন্ম দিয়া বাপেক আৰু যে ঘনীয়েকৰ গিয়েক ভনী জোৱাইকটো ক'ত আছে জেলত আছে আকৌ নন্দ ঘৰত কোনে থৈ আহিছে বাপেকে আচ্ছা মই এতিয়াহে আছো ঘূৰি আহিলো দে মই এতিয়াহে ধৰিব পাৰিছো চা মানে যাৰ ঘৰত থৈ আহিছে সেয়া হৈছে কৃষ্ণ বাপেক নন্দ ৰজা কৃষ্ণ বাপেক আছে মাকহে নাই ন চা আছে মাকো আছে নন্দ ৰজা ঘৈণীয়েক যশোদা কৃষ্ণৰ মাক নহল নেকি কৃষ্ণ মাক যশোদা বাপেক আছে নন্দ চা এতিয়াহে মই ৰিলেশ্যন বিলাক কেপচাৰ কৰিব পাৰিছো তেতিয়াহ'লে ইহাচৰ লগত কওঁ নেকি নন্দ ৰজা কৃষ্ণ বাপেক আছে আৰু মাক যশোদা আছে আকৌ কি হ'ল মোক এটা ৰিলেশ্যন বুজাই দিব হা অষ্টম সন্তানৰ মোমায়েক ভনীয়েক ককায়েকৰ জীয়েকটো কৃষ্ণ কি হৈছে অষ্টম সন্তানৰ মোমায়েক ভনীয়েক যিটো গিয়েক আছে শুন তই ৰাখেই নকৰিবি কিন্তু ৰিলেশ্যন বিলাক নষ্ট নকৰিবি শুন মই ৰিলেশ্যন পোৱা চেষ্টা কৰিবলৈ দিয়কচোন মানে নন্দ ঘৰত যে কৃষ্ণ আছে নন্দ কৃষ্ণ কি আছে বাপেক আৰু জেলত যিটো আছে বাপেক মানে জেলত থকাটো কৃষ্ণ বাপেক সেই কৃষ্ণ বাপেকে নি পেলাই নন্দ ঘৰত থৈ আহিছে কোন বাপেক নন্দ ৰজা বাপেক আৰু নন্দ ৰজা ঘৰত কোনে থৈছে বাপেক জেলত থকাটো কৃষ্ণ কি আছে বাপেক জেলত থকাটো কৃষ্ণ বাপেক আছে
যা ঘৰত থৈছ হ'ব চা নন্দগত থৈছে জেলত থকাটো যিটো জেলত আছে সি জন্ম দিয়া বাপেক যাৰ ঘৰত থৈছে তেওঁ তুলনীয়া বাপেক দুইটা বাপেক কিন্তু আচল বাপেকটো মই আজি ফিক্স কৰি দিয়ক চা তাৰপিছতে মই আশ কৰিব পাৰিছো ৰ প্ৰভু মোক মানে মই কৈ দিম তোক বুজাওতে ৰাখেই যাবগে হাত দিব চা মই যাম কিয় হাত দিব নোৱাৰি এজন শিল্পী গান হাত দিছে চা তই শিল্পী তই যিজন শান্তি বিয়া খোৱা শান্তি শিল্পী বিয়াও নেইছে চা শিল্পী এই